হেল্ল' গাইছ, এই ভিডিঅ'টো হৈছে যিসকল গাহৰি খায় সেইসকলৰ কাৰণে। এয়া ভিনিয়েহঁতৰ ঘৰত আজি গাহৰি কাটিছে। এইটো আমাৰ মেইন মানুহ হয় গাহৰি কটা। এইটো বহি আছে দেখিছে। তাৰপৰা এতিয়া এই তিনিআলিৰ ফালে উলিয়াই নিব বিকিবলৈ। ময়ো সেই গাহৰি অকণমান লওঁ বুলি আহিলোঁ ঘৰৰ পৰা। তাৰপৰা এয়া ওলাই আহিলোঁ ঘৰৰ পৰা গাহৰি অকণ লওঁ বুলি দেখিছে। এইফালে এইজন আমাৰ গাহৰি কটা মেইন মানুহজন। এইফালে আমাৰ ভিনিয়ে গাহৰি পুৰি আছে। এই ইয়াত দেখিছে। এইফালে পেটু বইল, এইফালে স্পেচিয়েলি মানে খৰিকা দি আছে। এইজন একদম দেখিছে পুৰা দি আছে। চাক্কা দি আছে। কি কি সানি লৈছে তাত? এইটো ভোট জলকীয়া তেল আৰু নেমু আৰু হালধি অকণমান। ভালেই লাগিব খাই ন? খাই মস্তি লাগিব। আজি ভিনিয়ে টকাত গাহৰি কাটিছে, সেইকাৰণে গাহৰি ল'বলৈ আহিলোঁ। তাৰপৰা বাকী এতিয়া বনাইছে পুৰা মাংস 2 পিচমান খাব লাগিব। আৰু ভিতৰত ভাজি আছে, দেখাম আপোনালোকক ভজাটো। দেখিছে ইয়াত ভাজি আছে। এয়া ভজা মানুহজনী এইজনী অলপ আন্ধা হৈছে, কাৰেণ্টটো নাই। মই এইটো ফ্লাক্সটো জ্বলাব নাই। এনেকৈ আৰু দেখাইছোঁ থুলমূলকৈ। আপোনালোকে চাব, চেনেলটো পাৰিলে লাইক কৰি দিব। ছাবস্ক্ৰাইব বাৰু প্ৰায় মানুহে নকৰেই, চিনি পালেও নকৰে, কিন্তু লাইকটো কৰি দিলেও হ'ব। ছাবস্ক্ৰাইবটো কৰিব নালাগে বাৰু, লাইকটো কৰি দিলেও বহুত। ভিডিঅ'বোৰ এনেকৈ দি থাকোঁ আৰু যেনেকৈ তেনেকৈ বনাই। ৰাইজসকলে কেনেকুৱা পায় কি কথা নাজানো। এইবিলাক দেখিছে, এইখন ফুলগছ চুলগছ আছে ধুনীয়া। এয়া দেখাই থাকিম। হৈ গ'ল, উলিয়াই দিলে ঠাণ্ডা পানী ঢালি। এতিয়া গাহৰি মাংস দি এতিয়া ভাতটো খাই ল'ব লাগিব। আপোনাক দেখাইছিলোঁ যে বনাই আছিলোঁ মাংসটো। এইটো এতিয়া খাই ল'ব লাগিব গোটেইকেইটাই। এই যে মাংস একদম থালি ভৰাই ভৰাই দিছে দেখিছে। এয়া বাহ, মোক যে বেছি নিদিবি দেই দুখন। এইটো পুৰা, এইটো পুৰাটো এইটো চব কি ধুনীয়া কালাৰ হৈ আহিছে। এইটো ঘূৰাই দিয়ক অলপ। এইজন পুৰা হেড মিস্ত্ৰীজন।